হেল্ল' এভৰিৱান, মোৰ নতুন এটা মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এইফালে দেখিছেনে আমাৰ পাছফালৰ চোতালখন পানীৰে উপচি আছে, মানে গোটেইখন পানীৰে ভৰ্তি হৈ আছে। যোৱাকালি ৰাতি বৰষুণ দিয়াৰ কাৰণে গোটেই ফুলটি হৈ আছে, ভুঁই ৰুব পৰা অৱস্থা হৈ আছে। তাৰপাছত গ'লোঁ আমাৰ ঘৰৰ ওচৰৰে ভণ্টি এজনীৰ ঘৰলৈ। তাই বহুত বেছি ধুনীয়া ডান্স কৰে, মানে ৰাভা দিৱস পাইছেহি যিহেতু, সেয়েহে তাই এটা অনলাইন ডান্স কম্পিটিশ্যন আছিলে। কি কৈছা? নাচিলা তুমি? তাৰপাছত আহিলোঁ গীতালি ৰুমলৈ, আৰু এইফালে গীতালি ৰুম আহি পালোঁ। তাই কি কৰিছে চাওকচোন, মানে তাই ৰীল বনাবলৈ লৈছে, গান বিচাৰি আছে। ভাবিলোঁ ময়ো এটা বনাই লওঁ, যিহেতু বহুত দিন বনোৱা নাছিলোঁ। তাৰপাছত গ'লোঁ পাকঘৰলৈ বুলি, আৰু এইফালে তাই মাংস আৰু আলু বনাই আছে। মই বোলো বাহ, আজি খোৱাহে কথা আৰু দেই, কথামতে কাম। এইফালে হৈ গ'ল ভাত আৰু মাংস ৰেডি, আৰু এইফালে তাই খাবলৈ আৰম্ভ কৰি দিলে। ভাবিলোঁ ময়ো খাই লওঁ, আলু এটুকুৰা ধুনীয়াকৈ সানি পিনি খাইছোঁ। চ' আপোনালোকক নেক্সট মিনি ব্লগত আকৌ অতি সোনকালে লগ পাম। তো আজিলৈ বাই বাই।